বন্ধুসকল আপোনালোকে যদি এটা নতুনকৈ স্মাৰ্টফোন কিনিম বুলি ভাবিছে আৰু যদি আপোনাৰ বাজেট একেবাৰে টাইট এবাউট 6000 ৰ ভিতৰত তেনেহ'লে Redmi নতুন ফোন Redmi 7A আপোনাৰ এটা অপশ্যন হ'ব পাৰে Redmi 7A আপোনালোকে পাব এবাউট 5.45 ইঞ্চৰ HD+ ডিসপ্লে Snapdragon 439 octa-core প্ৰচেছৰ 2GB RAM 16GB মেমৰি লগতে 4000 mAh বেটাৰী আৰু Android পায় বন্ধুসকল আজিৰ ভিডিওটোত লেটস সি যে Android Redmi 7A ফোনটোত আপোনালোকে কি পাব ক্যামেৰা কোৱালিটি কেনেকুৱা ধৰণৰ তাত PUBG গেম চলিব নাই প্ৰচেছৰ কেনেকুৱা বিল্ড কোৱালিটি কেনেকুৱা সববিলাক এই ভিডিওটোত চাম আৰু এই ভিডিওটোৰ পিছত আপোনালোকে গম পাব যে Redmi যেটো 7A হয় সেই ফোনটো আপুনি লোৱাটো ভাল হ'ব নে নহয় বন্ধুসকল মই হৃদয় আপোনালোকে চাই আছে ডিজিটেল বন্ধু আহক আৰু বন্ধুসকল যদি Redmi 7A সোয়া হয় তেনেহলে এইটো এটা কম্পেক্ট ফোন হয় সৰু সাইজৰ ফোন হয় যেটো আপোনাৰ হাতত ভালদৰে আহি যাব কাৰ্ভ ডিজাইন হয় আৰু কিছুমান মানুহে ফোন সৰু ফোন ভাল পায় তেওঁলোকৰ কাৰণে এই ফোনটো বঢ়িয়া একদম অপচন এটা হ'ব স্ক্ৰিন কোৱালিটি যদি কথা কোৱা হয় স্ক্ৰিন ইয়াতে 5.45 ইঞ্চৰ IPS ডিসপ্লে হয় HD+ ডিসপ্লে হয় তো স্ক্ৰিন কোৱালিটি ইজ গুড ভালে আছে স্ক্ৰিন কোৱালিটিটো লগতে ইয়াতে আপোনালোকে ৰিড মোড পাব যাৰ যেটো যদি অন কৰিলা তেনেহলে আপোনালোকৰ চকুৰ কিছু যদি আপুনি পঢ়ি ভাল পায় তেনেহলে ক্ষতি কমকে হ'ব বন্ধুসকল চকুৰ স্মাৰ্টফোনে আমাৰ চকু কেনেদৰে ক্ষতি কৰিব পাৰে তাৰ ওপৰত মই স্পেসিফিক এটা ভিডিও বনাইছিলো সেই ভিডিওটোৰ ওপৰ আই বাটন মই দি দিম আপোনালোকে যদি চাব বিচাৰে চাব পাৰে যদি ইয়াতে চোৱা হয় ফোনটোৰ ওপৰত আপোনালোকে এটা সিঙ্গেল কালাৰ LED নটিফিকেশন এটা পাব LED নটিফিকেশন লাইট এটা পাব যেটো আপোনাৰ সিঙ্গেল কালাৰ হ'ব যেটো আপোনাৰ মেছেজ হওক ইমেইল হওক আহিলে জ্বলি থাকিব বাস চাৰ্জিং কৰিলে জ্বলি থাকিব সিঙ্গেল কালাৰ হয় কালাৰ চেঞ্জ নহয় বাস একই হোৱাইট কালাৰে আপুনি পাব সিকিউৰিটি কথা যদি কোৱা হয় সিকিউৰিটি কথা ইয়াতে আপোনালোকৰ ফিংগাৰপ্ৰিন্ট সেন্সৰ নাপায় বাট ইয়াতে আপোনাৰ ফেস আনলক পাব যেটো ওকে লেটস সে ইটো এক বেছি টান হয় সঠিক হয় বাট তাৰ পিছত আপুনি এবাৰ সোৱাইপ কৰি দিব লাগিব আৰু যদি আপুনি ভাবিছে ডাইৰেক্টলি আনলক হৈ যাওক তেনেহলে আপুনি সেটিংত গৈ পেলাই লক স্ক্ৰিনত গৈ পেলাই আফটাৰ লক স্ক্ৰিন আফটাৰ আনলকিং অপশনটো বন্ধ কৰিব লাগিব আৰু তেতিয়া আপোনাৰ ডাইৰেক্টলি এটো খোল খাই যাব এবাৰ চাব পাৰে ওকে ফেস আনলক একুৰেট হয় আৰু একদম ফাস্ট হয় নো ডাউট এই ফোনটোত আপোনালোকে 2GB RAM পাব আৰু 16GB ষ্টৰেজ পাব লগতে ডেডিকেটেড মাইক্ৰো SD কাৰ্ড পাব য'ত আপুনি নিজৰ মেমৰি এক্সপান্ড কৰিব বন্ধুসকল এই ফোনটোৰ কেমেৰা আপুনি যেহেতু এটা বাজেট ফোন আৰু এই ফোনটোৰ কেমেৰা পিছফালে ব্যাকফালে এটাই কেমেৰা দিয়া হৈছে দ্যাট ইজ 12 মেগাপিক্সেলৰ Sony IMX সেন্সৰ থকা এটা কেমেৰা হয় তো আৰু আগফালে ইয়াত 5 মেগাপিক্সেলৰ AI সেলফি কেমেৰা দিয়া হৈছে লেটস সি কেমেৰা ইন্টাৰফেৰেন্সটো ওকে কেমেৰা ইন্টাৰফেস ভাল হয় বাট ইয়াতে যদি সোয়া হয় ইয়াতে আপোনাৰ ব্যাক ক্যামেৰাত আপুনি পোৰ্ট্ৰেট মোড নাপাব বাট ফ্ৰন্ট ক্যামেৰাত যদি যায় আপুনি তেনেহলে ফ্ৰন্ট ক্যামেৰাত আপুনি পোৰ্ট্ৰেট মোড পাব ওকে দ্যাট মিন্স সেলফি যদি খিচে তেনেহলে আপোনাৰ ব্যাকগ্ৰাউণ্ডটো একদম ব্লাৰ হৈ আহিব বাট যদি আপুনি কোনোবা বেলেগৰ ফটো খিচে তেনেহলে ব্যাকগ্ৰাউণ্ডটো ব্লাৰ হৈ নাহে মোৰ মতে আগলে মেবি আপডেট হৈ পেলাই ৰিয়াৰ ক্যামেৰাটো পোৰ্ট্ৰেট মোডটো আহিব লাগে But whatever, এই ফোনটোত যদি আপনি ভিডিও রেকর্ড করে তেনেহলে HD কোয়ালিটিৰ ভিডিও আপনি ইয়াতে রেকর্ড কৰিব পাৰে বন্ধুসকল ফোনটো যদি প্ৰচেছৰ কথা কোৱা হয় ইয়াতে 439 Snapdragon octa-core প্ৰচেছৰ ইউজ কৰা হৈছে তো ইয়াতে যদি আপোনালোকে এই ফোনটোৰ অনটোটো মাৰ্ক চাই তেনেহলে about 74000 ৰ আশে-পাশে আহিছে আৰু 74000 ৰ আশে-পাশে ইটস এ গুড মাৰ্ক ফৰ গুড অনটোটো বেঞ্চ মাৰ্ক হয় তো ভাল হয় লেটস সি PUBG ইয়াতে কেনেকুৱা চলিব PUBG যদি চলে নচলে চাই লও আৰু এটা কথা নৰ্মাল যদি আপোনাৰ ফোনৰ অনটোটিন মাৰ্ক 60000 ৰ ওপৰত হয় তেনেহলে PUBG আৰামসে চলি যায় বাট আপনি একদম হাই ৰিজলিউশন নাপাব তাত আপনি অলপ কম ৰিজলিউশনত চলিব লাগিব স্মুথ আৰু মিডিয়ামত চলিব লাগিব একচুয়ালি তো ইয়াতে যেতিয়া PUBG আমি ওকে চাইছো তো ইয়াতে মোৰ যদি আপনি সেটিং চাই তো ইয়াতে স্মুথ আৰু মিডিয়াম অপশনত ৰাখা হৈছে PUBG ঠিকঠাক PUBG চলি আছে আৰু PUBG ইয়াতে নো ইস্যু নো ল্যাগ কৰা নাই স্মুথ হয় বাট ৰিজলিউশনটো ইমান ভাল নাপাব ইমান বেছি স্মুথো নাপাব ফিৰবি PUBG আপনি ইয়াতে খেলিব পাৰিব আৰামসে PUBG যদি আপনি খেলিব খোজে তো ইয়াতে খেলিব
বন্ধুসকল যদি কোৱা হয় ইয়াতে বেটাৰীৰ কথাটো ইয়াতে আপুনি 4000 mAh বেটাৰী পাব যেটো আপোনাৰ এই বেটাৰীটোৱে 10 watt চাৰ্জাৰক সাপোৰ্ট কৰে বাট বক্সৰ ভিতৰত আপুনি 5 watt 1 ampere আপুনি চাৰ্জাৰ পাব আৰু যদিহে আপোনাৰ তাত 5 watt 2 ampere চাৰ্জাৰ আছে তেনেহলে এই ফোনটোক যদি আপুনি চাৰ্জ কৰে করিবন 2 ঘণ্টা 30 মিনিট 2 ঘণ্টা 40 মিনিটৰ ভিতৰত এই ফোনটো ফুল চাৰ্জ হৈ যাব বাট যদি আপনি বক্সত থকা চাৰ্জাৰটো ইউজ কৰে তেনেহলে আপোনাৰ এই ফোনটো ফুল চাৰ্জ হ'বলৈ করিবন 3 ঘণ্টা মানৰ আশে-পাশে লাগিব পাৰে বন্ধুসকল যদি কোৱা হয় এই ফোনটোৰ কথা তেনেহলে 6000 rupeesৰ ভিতৰত ফোনটো বেয়া নহয় 6000 rupeesৰ ভিতৰত গুড ফোন হয় স্পেসিফিকেশন বেয়া নাই আৰু এটা আপনি দেখিলে ক্যামেৰা কোৱালিটিও বেয়া নহয় বিল্ড কোৱালিটিও বেয়া নহয় লগতে আপোনালোকে দেখিলে যে ইয়াৰ যেটো কি বুলি কয় প্ৰসেসৰো বেয়া নহয় লগতে আপনি ভালদৰে PUBG গেমো খেলিব পাৰিব ভালদৰে তো 6000 rupeesৰ ভিতৰত প্ৰসেসৰ বা কোৱালিটি হিচাপত একো প্ৰবলেম নাই আপনি যদি কিনিব খুজে কিনিব পাৰে যদি আপনি এটা আগতে হাই এন্ড ফোন ইউজ কৰি আছিল তেনেহলে এই ফোনটো ইউজ কৰি অলপ কিছু প্ৰবলেম পাব পাৰে বাট যদি আপনি জাস্ট দিস ইজ ইয়োৰ ফাৰ্স্ট ফোন বা আপোনাৰ কোনোবা ভাইটি যেটো কলেজ যোৱা ষ্টাৰ্ট কৰিছে তাক দিয়া বুলি ভাবে তেনেহলে এইটো আপনি দিব পাৰে বাট গুড ফোন 6000 এর ভিতৰত স্পেসিফিকেশন হিচাপত ভাল ফোন এইটো আপোনালোকে ল'ব পাৰে বন্ধুসকল আশা কৰো আজি এই ভিডিওটো ভাল লাগিলে যদি ভাল লাগিলে লাইক কৰি দিব শেয়াৰ কৰি দিব কমেন্টত যদি কিবা যদি এই ফোনটো বিষয়ে জানিব বিচাৰিছে এক্সট্ৰাকে ইয়াৰ পাৰফৰম্যান্স যি কোনো কোৱেশ্চন আপোনালোকে গৈ কৰিব পাৰে মই নিশ্চয় তাৰ উত্তৰ দিম বন্ধুসকল আজিৰ বাবে ইয়াই আশা কৰিছো ভিডিওটো ভাল লাগিলে যদি আপোনাৰ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব লগতে এই বেল আইকনটো দবাই দিব যাতে আপোনালোকে আমাৰ নটিফিকেশনসমূহ পাই থাকে বন্ধুসকল আজিৰ বাবে ইয়াই ধন্যবাদ জয়